হেপী দুৰ্গা পূজা এভৰিৱান। ইয়াত দেখিব পাৰিছে আমি গৈ আছোঁ পূজা চাবলৈ। পূজা চাব গৈ আছোঁ আমি ধাৰাপুৰত। অবভিয়াছলি ফেমিলিৰ লগতে গৈছোঁ। এয়া আপুনি দেখিব পাৰিব যেন 9জনী দেৱী মা ভাগৰ মূৰ্তি টাইপ লগাই থৈ দিছে ওপৰত গেটত। বিৰাট ধুনীয়া লাগিছে আৰু ক'ব গ'লে বিৰাট মানুহ, বহুত মানুহ হৈছে দেখিব পাৰিছে। ইয়াতো একো নহয়, আগত আৰু দেখিব। আমি এনেকেই খোজকাঢ়ি গৈ আছোঁ আৰু খোজকাঢ়িব লাগে। গাড়ী চাড়ী লৈ গৈ একেবাৰে ভিতৰত গৈ সোমোৱাৰ আমেজটো ইমান নাই, যোনটো খোজকাঢ়ি গৈ ভাল লাগে। তাৰপিছত দেখিছে এই ৰাস্তাতে দেখিলোঁ গাহৰি মাংস, আৰু নাখাওঁ বাৰু এতিয়া বিকজ সেৱাটোতো কাঢ়িব লাগিব ন। তাৰপিছত দেখিছোঁ ৱাহ কি ধুনীয়া আপোনাৰ চাৰ্কি, ইমান ৰং বিৰঙী, কিন্তু অলপ উঠিবলৈ ভয় লাগে বাৰু মোৰ। এয়া মেইন গেটখন পালোঁ আমাৰ ধাৰাপুৰৰ যোনটো ফিল্ডত হয় আমাৰ দুৰ্গা পূজা। দেখিব পাৰিছে মানুহ খাচা খাচ ভৰি আছে, সোমাবলৈ জেগা নাই। ষ্টিল যেনে তেনে সোমাই গ'লোঁ। গৈ পাই আমাৰ দেখিলোঁ বজৰং বলীক, আমাৰ ৰাম লক্ষ্মণক লৈ থৈ দিছে কান্ধাত। একেবাৰে সন্মুখত যোনটো পাণ্ডাল দেখি আছে সেইটোৱে আমাৰ দুৰ্গা পূজাৰ মেইন পাণ্ডাল। আৰু আমি ভিতৰলৈও যাম বাৰু, এয়া দেখিব পাৰিব। দেখিছে মানুহ ভিৰ বহুত টাইম লাগিছে, কিন্তু আমি ভিতৰত যাওঁতে এয়া ভিতৰত আহি পালোঁ। দেখিছে আমাৰ দেৱী মা কিমান ধুনীয়াকৈ সজাই থৈছে, বিৰাট ধুনীয়া লাগিছে। মই অলপ সেৱা চেৱা কৰিলোঁ, আমাৰ ফেমিলি মেম্বাৰেও সেৱা কৰিলে অলপ তাত। তাৰপিছত বাহিৰত আহিলোঁ, আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আছিলে, তেওঁ ভাগৰে গান গাই আছিলে। আৰু তাৰপিছত আমি ভিতৰৰ মেলাখনলৈ গ'লোঁ। এই কুকুৰটো লৈছে বাই, কুকুৰৰ পুতলা পোৱালি। নিজৰ কাৰণে লোৱা নাই, আমাৰ মায়ে পুতলা চুতলা বহুত ভাল পায়, তেওঁৰ কাৰণে লৈছে। তাৰপিছত এই গেমটো দেখিছে, এইটো নেখেলিব, এইটো চুৰ গেম, বিৰাট বেকাৰ গেম, এইবিলাক চব বদমাছেই খেলে। তাৰপিছত বেগ চালে বাহঁতে, ফুলি চুলি চালে আৰু কিবা কিবি চালে। তাৰপিছত আমি এই বেলুনটো লৈ উভতি ঘৰলৈ গুচি আহিলোঁ। থেংক ইউ।